দোস্ত যাই আছো বৰগলা ব্ৰিজ, নতুন ব্ৰিজ এইটো, একেবাৰে কাম শেষ হোৱা নাই। এই মৰিচৰ জলকীয়াৰ খেতি আপোনালোকক দেখাই দি আছো। এই মৰিচ নাই দে, জলকীয়া ৰবা। সেইফালেদি আহি নদী, আই নদী মানে পাগল নদী, পাগল। ইয়াত বাঢ়িব ধান কাটি আছে যে, ধান পকি গৈছে একেবাৰে। কিমান বেয়া ৰাস্তা। মানুহে নতুনকৈ ঘৰ বনাই আছে। মছজিদ নে মছজিদ মছজিদ হৈ আছে, মছজিদ। ইয়াত মোৰ এখন খুৰাৰ ঘৰ আছে, তাত যাম আৰু যাম দেই। ভাত খাই লওক। এনেকুৱা ৰাস্তা, ইফালে বাঁহ গছ, সিফালে গাঁৱত ঘূৰাই পকাই দেখাই দিব। সেইফালে মানুহে গাড়ীত খেৰ ফুৰি আছে, ধান চান কাটি। সেইফালে পাই গ'লো সেইখন ব্ৰিজ। এইটোৱেই হ'ল ব্ৰিজ। ব্ৰিজখন জুম কৰি দেখাই দিছোঁ। এটি হল নদী। आप तो साफ दे akhir kalau ya Ruk, Lekon Bridge. Bridge. Welcome to Ainudi Bridge. Sok Ainudi Bridge. একেবারে দেখুৱা নাই কামটো। আই নদী যেতিয়া কামটো কৰে, এইফালে নদীৰ কাৰণে বান্ধ দিব পৰা নাই। এইবাৰ কিবা হ'ব, এইবাৰ ক্লিয়াৰ হৈ যাব দেই। ব্ৰিজখন আপোনালোকক ভালকৈ দেখাই দিম। ঘৰবিলাক চাওক, ইফালে সেইখন ব্ৰিজ একেবাৰে ব্ৰিজৰ শেষত যাম। শেষত কি হৈছে আপোনালোকক দেখাই দিম। ইফালে চৰ, এইখন চৰ, মাজত এখন নদী। ইফালে মানুহে ধান কাটি থৈ দিছে। এই নদীটো চাওক, একেবাৰে পাগল নদী, পাগল।
ইয়াত ধান কাটি থৈ দিছে ধান এইফালে নদী আৰু এইটো হ'ল ব্ৰিজৰ শেষত আহি পালোঁ ব্ৰিজৰ শেষত একেবাৰে গ্লেমাৰ বাইক লৈ আহি ফুৰিছোঁ দেই গ্লেমাৰ নিউ মডেল এইটো এতিয়া ছেকেণ্ড মডেল হৈ গৈছে ইয়াত নাও এই চাওক দেই আপোনালোকৰ ঘটনাটো এতিয়া কৈ দিওঁ কিহৰ কাৰণে এইফালে ৰাস্তাটো হোৱা নাই এইখন চাব যে ইয়াত শেষত ইয়াত নদী ইয়াত যেতিয়া মাটিবিলাক দিয়ে তেতিয়া পানীৰ লগত গোটেই মাটিখিনি যায় আৰু নাথাকে একো মাটি নাথাকে ইফালে সিফালে একেবাৰে পানীৰ কাৰণে ইয়াত ৰাস্তাটো দিব পৰা নাই অলপ আৰু শেষত আহিছোঁ মই ইফালে নাও সিফালে মানুহে পাৰ হৈ যাই আছে সিফালে আপোনালোকক চৰটো ভালকৈ দেখাই দিম একেবাৰে এইটোই চৰ আৰু এখন কথা হ'ল যে আপোনালোকে এই ব্ৰিজটোৰ অৱস্থা চাবলৈ আহিব দেই আৰু ইয়াত মোৰ খুৰাই হাঁহি আছে এতিয়া থাম্বনেইলৰ বাবে কেইটামান ফটো উঠিম চাওক